গাইজ মই হিমাংশু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা মই ব্লগটো আৰম্ভ কৰিছোঁ। আজি এফালে যাব ওলাইছোঁ, লগত কোন আছে দেখাই দিছোঁ, দেখাই নাই বলক একদম জেগাত লগ পাই আছোঁ। এইফালে আমি দুইজনে কথা পাতি ওলাই আহিছোঁ। আমাৰ এই ৰাস্তাটো বনাই আছে কাৰণে ইমান বেয়া নহয়, বনাই আছে তাতে বহুত ধূলিও হৈছে। কুজিবালি পালোহি আমি শিৱসাগৰ যাবলৈ হ'লে শিমলগুৰি শিৱসাগৰৰ পৰা যাবলৈ ইয়াতে গাড়ীত উঠিব লগা হয়। বাছ মেজিক এইফালে অহা যোৱা কৰি থাকে। ইয়াতে পূজাও পাতে, দুৰ্গা পূজা ইয়াতে পাতে। আমি আগতে সৰুতে দেউতাহঁতৰ লগত আহোঁ পূজা চাবলৈ, চাইকেলত উঠি। দেউতা, বা, মই, বা আগত বহে, মই পাছত বহোঁ, পাছত থিয় হৈ আহোঁ। ইয়াতে চাওঁহি পূজা আগত। বহুত এটা ধুনীয়া পৰিৱেশো হয়, কিনাৰতে নদীখন লাগি আছে। এইফালে আমি শিৱসাগৰ পাই গ'লোঁ। শিৱসাগৰ বৰপুখুৰী বহুত ভাল লাগে ইয়াত ৰৈ, গধূলি সময়ত, ৰাতিপুৱা সময়ত। আগতে কামলৈ আহোঁতে সদায় আহিছিলোঁ, আজিকালিহে অহা নহয়। ইমান এটা ধুনীয়া পৰিৱেশ, ৰাতিপুৱা ইমান ভিৰো নাছিলে বাৰু। এইফালে আমি দৌল পাই গ'লোহি, গৈ পাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। কিবা খৰা লাগিছে, গছ গছনিবোৰ চব কাটি দিলে ন, মানে গছজোপা উভালি পৰিছে, তাতে গছজোপা কাটি দিয়াৰ কাৰণে আমুৱা লাগিছে গৈ সেইদিনাখনে। চাকি ধূপ ধূনা ল'লোঁ, এতিয়া যাওঁ ভিতৰলৈ। মই শিৱদৌলত নোসোমাওঁ, বিষ্ণু দৌলতহে চাকি জ্বলাওঁ। ধূপ চাকি লৈ ল'লোঁ, যাওঁ এতিয়া। হওক মোৰ লগতে আপোনালোকো ব'লক। আপোনালোকে পৰিৱেশটো চাওকচোন, মোৰ আগতে ইমান ধুনীয়া হৈ আছিলে, এতিয়া গছ গছনিবোৰ কাটি দিয়াৰ পৰা কিবা লগা হ'ল। কিমান এটা ধুনীয়া পৰিৱেশ আছিলে, সেইটো গছ এজোপা আছিলে, গছজোপা উভালি পৰাৰ কাৰণে কাটি দিব লগা হ'ল। আকৌ ছাইডত এইবোৰ বনাই আছোঁ বাৰু নতুনকৈ আকৌ। যাওঁ, সেইফালে মোৰ ধূপ চাকি জ্বলাই সেৱা কৰি হৈ গ'ল। এতিয়া ওলাই আহিছোঁ মন্দিৰৰ পৰা, দৌলৰ পৰা ওলাই আহিছোঁ আৰু। কৰোণাৰ কাৰণে বন্ধ হৈ আছিলে কাৰণে ইমান মানুহ নাই বাৰু এতিয়া, আগতে বহুত ভিৰ হয়, তথাপিও দুজন এজনকৈ আহিছে।
সেইদিনাখনি বহুত গৰমো পৰিছিলে আৰু বেছি দেৰি তাত থকাও নহ'ল। সেইকাৰণে মই ভিডিঅ'টো বেছি দীঘলীয়াও নকৰিলোঁ। বেলেগ এদিন আপোনালোকক ভালদৰে ভিডিঅ' কৰি দেখাম। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। ধন্যবাদ। জয় অসম।